BTCआव राजखान्थि सोलायनायनि बार BTCआव गंब्रै जिल्लायावनो राजखान्थिनि सोलायनायनि लामा हानजा सोरनाय UPPL राजखान्थि हानजानि लोब लोब रायजोफोरनि बाहागो लानायनि इसाराया थारै BTC राजखान्थि खोंथाय गोहो सोलायनायखौ फोरमायनाय नुनो मोननाय जादों नाथाय समाजो फोरमायसिगोन दिनै 32 नं भेरगाव समष्टिनि UPPL राजखान्थि हानजानि गोलाव हानजा सोरनाय हाबाफारि जानानै थाङो हाबाफारियाव बाहागो लायो भेरगाव समष्टिनि बिजाथि दावबायसा बर' लोगोसेनो बाहागो लाबावो 33 नं ननाय सेरफां समष्टिनि UPPL राजखान्थि हानजानि बिजाथि कृष्ण बाहादुर गिरि आरो गोबां मिरुनि दैदेनगिरि आरो जिल्लानि दैदेनगिरि बिथांमोना আজি 32 নং ভেৰগাঁও সমষ্টিত আমাৰ পৰিৱৰ্তনৰ পদযাত্ৰা ল'ব আমি আয়োজন কৰিছোঁ আজি আমাৰ 8 তাৰিখ ঘাটৰ পৰা আৰম্ভ হৈ 8 তাৰিখ ঘাট আমাৰ শুক্লাই হৈ পেলাই ডিমাকুছিত আমি আজিৰ কাৰ্যসূচীটো সমাপ্ত কৰিম আমাৰ 40টা সমষ্টিটো সেই পৰিৱৰ্তনৰ পদযাত্ৰা লৈ আছে সেই হিচাপে আমি 32 নং ভেৰগাঁও সমষ্টিত আজিৰ পৰা আমি পদযাত্ৰাটো আৰম্ভ কৰিব বিচাৰিছোঁ মূল কাৰণ হৈছে পৰিৱৰ্তন আমি ৰাইজক সজাগ কৰিব বিচাৰিছোঁ ৰাইজে এতিয়াও মানে কিছুমান বুজি পোৱা নাই আমি দেখাই দিব বিচাৰিছোঁ যে বিগত দিনত আমাৰ UPPL দ্বাৰা আমাৰ এই বিটিআৰ অঞ্চলখন কেনে ধৰণৰ আমি উন্নতি কৰিব বিচাৰিছোঁ কি আমি এজেন্ডা লৈছোঁ সেইখিনিক আমি ৰাইজক অৱগত কৰাব বিচাৰিছোঁ আমাৰ পৰাপক্ষত আমি নাংলা বা গলি বা ঘৰে ঘৰে আমি যাওয়াৰ কাৰণে চেষ্টা কৰিম আৰু আমি বাটত যিখিনি মানুহক লগ পাওঁ তেখেতসকলক আমি অৱগত কৰাব বিচাৰিছোঁ যে UPPL অনাগত দিনত আমাৰ বিটিআৰৰ পৰিৱৰ্তনৰ কাৰণে আমি কাম কৰিম পৰিৱৰ্তন কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু সমগ্ৰ আমাৰ বিটিআৰ বাসীৰ ৰাইজৰ লৈ পেলাই সমগ্ৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই আমি উন্নতি কৰিব বিচাৰিছোঁ সেইখিনিক আমি ৰাইজক অৱগত কৰাবৰ কাৰণে আমাৰ পদযাত্ৰাটো আৰম্ভ হ'ব সমাগত BTC নিৰ্বাচন যদি BJP বা BPF শাসকীয় যিসকল আছে তাতকৈ আপোনালোক পৃথক কি বাৰ্তা লৈ যাব নাই আমি চাওক BJP বা BPF বা কংগ্ৰেছ বা অন্যান্য ৰাজনৈতিক দলবিলাকে যিটো উদ্দেশ্য লৈ পেলাই খেলিছে সেইটো আমি নাজানো কিন্তু আমাৰ UPPL দলৰ দুটাই উদ্দেশ্য আছে এটা উদ্দেশ্যটো হৈছে বিগত 15 বছৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অৰ্থাৎ BPF ইয়াত শাসন চলি আছে সেই 15 বছৰ শাসন কালত ইয়াত যথেষ্টখিনি দুৰ্নীতিটো হ'ল ৰাইজে বঞ্চিত হ'বলগীয়া হ'ল সম অধিকাৰ সমমৰ্যাদাটো ইয়াত দিয়া নহ'ল আমি UPPL দলে কৈছোঁ যে সম অধিকাৰ সমমৰ্যাদা আৰু সকলোকে স্বাৰ্থৰ লগত লৈ পেলাই আমি অনাগত দিনত উন্নতি কৰিব বিচাৰিছোঁ আৰু 2 নম্বৰ কাৰণটো হ'ল আমাৰ যোৱা 2020 27 জানুৱাৰী যেটো এটা ইয়াত শান্তি চুক্তি হৈ গৈছে NDFB EPSO বা UPPL আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ লগত এই শান্তি চুক্তিৰ যিখিনি দফা আছে সেই দফাবিলাক আমি কাৰ্যকৰী কৰিব বিচাৰিছোঁ এই দুটা এজেন্ডা বা কাৰ্যসূচীটো লৈ পেলাই আমি ৰাইজৰ ওচৰত গৈছোঁ আৰু ৰাইজে যথেষ্টখিনি সঁহাৰি জনাইছে বিটিআৰ বাসী ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ আৰু সকলো ৰাইজৰ সুস্বাস্থ্য কামনা কৰিছোঁ UPPL দলৰ এটাই লক্ষ্য উদ্দেশ্য স্বচ্ছতা আৰু সমন্বয় ৰাইজত মানে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ৰাইজক আঁকোৱালি লৈ এটা সমন্বয়বোধ UPPLত আছে না সমন্বয় ৰাখি সকলোৰ সম অধিকাৰ মানে দিয়াই মানে UPPL দলটো আগবাঢ়ি আছে আৰু আগবাঢ়িব আৰু এতিয়া আমি পৰিৱৰ্তন যাত্ৰা এটা শুভাৰম্ভ কৰিছোঁ যোৱাকালি ননাই চাৰফাঙত কৰিলোঁ আজি 32 নং ভেৰগাঁও সমষ্টিত কৰিবলৈ আমি আগবাঢ়ি আছোঁ ইয়াতে হাজাৰ হাজাৰ ৰাইজে নিজে মানে ওলাই আহি সকলো ৰাইজে মানে পৰিৱৰ্তন বিচাৰি আছে চেঞ্জ মানে বিগত যি চৰকাৰ BPF চৰকাৰে 17 বছৰ কাৰ্যকাল ইয়াতে মানে শাসনভাৰ চলালে মানে যি হিচাপে ৰাইজে নিজ প্ৰত্যেক পৰিয়ালৰ নিজৰ যি অধিকাৰ পাবলগীয়া তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই আমাৰ লক্ষ্য উদ্দেশ্য এটাই আহি থকা দিনত আমাৰ UPPL চৰকাৰ গঠন কৰি সকলো ৰাইজে পাবলগীয়া মানে অধিকাৰ দিয়াবলৈ আমি সক্ষম হ'ম বুলি আশা কৰিছোঁ আৰু নিবনুৱা সমস্যা সমাধান মানে কৰিব পাৰিম বুলি আশা কৰিছোঁ তাৰ লগতে আমাৰ উত্তৰ অঞ্চলৰ ডাঙৰ সমস্যা এটা আছে হাতী মানুহৰ সংঘাত বিগত চৰকাৰে BPF চৰকাৰে কোনো দিনে লগত মানে তেওঁলোকৰ লগত BJP চৰকাৰো আছিল এলায়েন্সত কোনো দিনে মানে এই হাতী মানুহৰ সংঘাত লৈ তেওঁলোকে মাত মাতা নাই মানে কুকুৰ মেকুৰী মৰা নিচিনা মানুহো মৰি থাকিল হাতীও মৰি থাকিল আমাৰ লক্ষ্য উদ্দেশ্য হ'ল হাতীও জীৱ জন্তু জীয়াই থাকক মানুহো সুখ শান্তিয়ে জীয়াই থাকক এই প্ৰচেষ্টা আমি হাতত লৈছোঁ তো আহি থকা দিনত সকলো সমন্বয় আৰু স্বচ্ছতা ৰাখি আমি আগুৱাই যাম বুলি আমি আশা কৰিছোঁ Come to News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.